10 টকাৰ বিনিময়ত এটা পঠা ছাগলী নিব পাৰিব। এয়া চাওক, ছাগলীৰ মুখেদি আকৌ এবাৰ আপোনালোকে শুনক। যাম বুলি তেখেতে নিজেই কৈছে, গতিকে 10 টকা দিয়ক আৰু 10 টকা বিনিময়ত আপোনালোকে এটা পঠা ছাগলী, সুন্দৰ পঠা ছাগলী এটা নিবলৈ সক্ষম হওক। এয়া যাবনে ছাগলী? এয়া এয়া শুনিছে আপোনালোকে নিশ্চয়, যাম বুলি তেখেতে কৈছে। গতিকে আৰু 10 টকাৰ বিনিময়ত এটা পাতি হাঁহ, মতা পাতি হাঁহ, যিটো পাতি হাঁহে আপোনালোকৰ ঘৰত এটা সুসময় হাঁহ প্ৰদান কৰিব। এটা মতা পাতি হাঁহ, সুন্দৰ মতা পাতি হাঁহ 10 টকাৰ বিনিময়ত আপোনালোকে পাব। এয়া চাওক, পাতি হাঁহ। আপোনাৰ বস্তুটো এজনৰ পৰা লোৱাটো 10 টকা দিয়ক আৰু 10 টকাৰ বিনিময়ত